যোৱাকালি অৰ্থাৎ মঙ্গলবাৰে নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা দিল্লী কেপিটেলছ বনাম ৰাজস্থান ৰয়েলছৰ মাজৰ খেলখনত এক অনাকাংক্ষিত ঘটনা ঘটে। তাৰ বাবে ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমছনক IPLৰ আচৰণবিধি উলংঘা কৰাৰ বাবে BCCIয়ে দোষী সাব্যস্ত কৰে আৰু উইকেট কিপাৰ বেটাৰজনক এই অপৰাধৰ শাস্তি হিচাপে তেওঁৰ মেচ মাচুলৰ 30% জৰিমনা হিচাপে বিহা হৈছে। IPLৰ ষ্টেটমেণ্ট অনুসৰি আম্পায়াৰৰ সৈতে তৰ্ক কৰাৰ বাবে মেচখনত ছেমছনক এই শাস্তি বিহা হৈছে। 16 ভাৰত চাই হবে IPLৰ ষ্টেটমেণ্ট অনুসৰি আম্পায়াৰৰ সৈতে তৰ্ক কৰাৰ বাবে ছেমছনক এই শাস্তি বিহা হৈছে। 16 ভাৰত চাই হবে বাউণ্ডেৰীৰ নিচেই ওচৰৰ পৰা এটা কেচ ধৰিছিল আৰু থাৰ্ড আম্পায়াৰে ছেমছনক আউট দিছিল। কিন্তু ছেমছনে ইয়াক লৈ সুখী হোৱা নাছিল। কিছুদূৰ পেভিলিয়নৰ দিশে যোৱাৰ পাছত আম্পায়াৰৰ সৈতে কথা পাতিবলৈ পুনৰ ঘূৰি আহিছিল। বহুজনৰ মতে ছেমছনৰ এই কেচটো এটা ক্লিন কেচ নাছিল। আম্পায়াৰে আৰু ভালদৰে নিৰীক্ষণ কৰিব লাগিছিল। যি কি নহওক খেলখনত দিল্লী কেপিটেলছ জয়ী হয় আৰু দিল্লী কেপিটেলছ জয়ী হোৱাটো অত্যন্ত জৰুৰী আছিল। কাৰণ পইণ্ট তালিকাত একেবাৰে শেষৰ ফালে আছে আৰু বহু ভাল খেলিছিল দিল্লী কেপিটেলছে। ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ হৈ 22 বলত 27 ৰান কৰে। গতিকে ৰিয়ানৰ প্ৰদৰ্শন এই খেলখনত ভাল বুলি ক'ব পাৰি আৰু ৰাজস্থান ৰয়েলছৰ হৈ সঞ্জু ছেমছনে কৰে 86 ৰান 46 বলত 86 ৰান কৰে। ধন্যবাদ।